এইখন অসমতে এবাৰ পুনৰ অসমীয়া বেনাৰ অতৰুৱাৰ ঘটনাৰ সংঘটিত হৈছে। এবাৰ বকুৰ সমীপতে মেঘালয়ৰ সীমান্তৰ সমীপত অসমীয়া বেনাৰ অতৰুৱা হ'ল আৰু মেঘালয়ৰ যদি সৈতে যি সীমা বিবাদ আছে সেই সীমা বিবাদৰ প্ৰসংগতে এখন সভাৰ আয়োজন কৰা হৈছিল আৰু তাতে এই অসমীয়া বেনাৰ বকুৰ সমীপত মেঘালয়ৰ সীমান্তত এবাৰ অতৰুৱা হৈছে। এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো। ব্ৰেকিং নিউজ। এবাৰ বকুৰ সমীপতে সীমান্তত অতৰুৱা হ'ল অসমীয়া বেনাৰ। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকক জনাই আছো। মেঘালয়ৰ উত্তেজিত লোকে মঞ্চৰ পৰা অতৰালে বেনাৰ। অসমীয়া বেনাৰ এবাৰ অতৰুৱা হ'ল বকুৰ সমীপৰ সীমান্তত। অসম মেঘালয়ৰ সীমান্তৰ বকুৰ জয়পুৰ খ্ৰীষ্টানপাৰাত এই ঘটনাক লৈ এই মুহূৰ্তত উত্তেজনা। অসম মেঘালয় সীমাৰ বিবাদৰ লৈ পেলাই কথা পতাৰ বাবে আহিব লগা আছিল দুজন ৰাজ্যিক মন্ত্ৰী, দুই ৰাজ্যৰ মন্ত্ৰী উপস্থিত হোৱা কথা আছিল প্ৰশাসনিক বিষয়াও। কিন্তু যি ভিজুৱেলছ আহিছে অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ মাজত কিছু তৰ্কাতৰ্কি হোৱাৰো ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে। এবাৰ অসমীয়া বেনাৰ অতৰা হ'ল বকুৰ সমীপৰ সীমান্তত আৰু অসমৰ ভূমিতে এবাৰ পুনৰ অসমীয়া বেনাৰ অতৰুৱাৰ ঘটনা। মেঘালয়ৰ সৈতে যি সীমা বিবাদ আছিল সেই সীমা বিবাদ মীমাংসাৰ বাবে বৈঠক আছিল আৰু তাতে মেঘালয়ৰ একাংশ উত্তেজিত লোকে মঞ্চৰ পৰা অসমীয়া বেনাৰ অতৰালে। হাতে হাতে লাঠি লৈ আছে মেঘালয়ৰ একাংশ, এনেধৰণৰ অভিযোগ উত্থাপন হৈছে। বকুৰ সমীপত এই ঘটনা এবাৰ অসমীয়া বেনাৰ অতৰুৱাৰ ঘটনা মেঘালয়ৰ দ্বাৰা। মেঘালয়ৰ একাংশ উত্তেজিত লোকে মঞ্চৰ পৰা অসমীয়া বেনাৰ ওলালে। অসম আৰক্ষীৰে বাক বিতণ্ডাও মেঘালয় সমৰ্থন কৰে আছামৰ। আৰু ইতিমধ্যে আমাৰ হাতত কিছু দৃশ্যাংশ আহি পৰিছে, সেই দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছো। Local public just cannot come and like stop someone. I spoke to I told these people to sit down. I told these people to sit down. I didn't talk to anyone else. I spoke to you, na, just now. Then instruction. Look at the CC that order. All the other villages, it's already been done. Meeting for Gamarimura. We need to was order already IP. done. So people of Gamarimura, they can stay there. If the meeting was there, they can voice their concerns out there. Out here, they just for villages. Let me talk. Let's first confirm it. It's okay. So sorry, khan gaon wala ke rena separate ke paribo, ena separate ke paribo nahi. No, sorry, Khan Gaon. We need not to. Better that. I guess like sir, we should do it now itself. Those who are not from the 4 villages, they should give them. চাৰিখন ভিলেজৰ আছে এইটো কথা আপোনালোকে জানিছিল বুলি মই আমি না জানো। চাৰিখন গাঁৱৰ বাদে বাকী লগত তিনিবাৰ কথা পাতিছোঁ, এতিয়া মোক কোৱা নাই। মই ছাৰ ভেনু কেইটা মোক আমি তাতে যিটো মানে সভাস্থলীত আমি গামৰিমাৰ পৰা 30জনমান মানুহ গৈছিলোঁ। মানে আমাৰ অসমৰ মানুহ দেখি তেহেঁতৰ যিটো মানে উৎফান্দালি আৰম্ভ হৈছে, চাইডে মানে লাঠি লৈ আছিল মানুহবিলাক। তাৰপিছত সেনেকৈ তেওঁলোকৰ যিটো মেঘালয়ৰ DC তেখেতো বহি আছিল, তেখেতৰ আগতে মানে যিটো মঞ্চৰ বেনাৰখন ফালি দিছে, তাতে মাইক অফ কৰিব দিছে। তাৰমানে একদম এই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। নিৰাপত্তাৰক্ষী যথেষ্ট পৰিমাণৰ থকাৰ পিছতো সেই ঘটনাটো হৈছিল। সেনেকৈ আছিল। বেছিভাগ তাতে মেঘালয়ে আছিল, অসমৰ কম আছিলে। অসমৰ ফালৰ পৰা তেনেকুৱা ডিচিও নাছিল। কিন্তু তেওঁলোকৰ DC পৰ্যন্ত আছিল তাতে। এইটো আচলতে একদম গৰিহণা। আৰু কি কৰিছে সিহঁতে? লাঠি চাঠি লৈ মানে একদম হেৰি আৰু গণ্ডগোল কৰা হেৰিত আছে। যোনসকলে সেইবোৰ কাম কৰিছে তেওঁলোকে কি মেঘালয়ৰ সমৰ্থনকাৰী? সমৰ্থনকাৰী প্লাছ মেঘালয়ৰ মানুহ বেছিভাগ আছিল তেওঁলোকৰ।